নমস্কাৰ যিসকল লোকৰ ফ্যাটি লিভাৰ আছে বা ডায়াবেটিস আছে বা কোলেষ্ট্ৰল বেছি আছে প্ৰেছাৰ বেছি আছে বা ইউৰিক এসিডো বাঢ়ি গৈছে আৰু লগতে যদি সিকেডি বা ক্ৰনিক কিডনি ডিজিজো আছে এই ভিডিওটো আপোনালোকক সকলোৰে কাৰণে বিশেষকৈ ভিডিওটো মই সিকেডিৰ ওপৰত কম কিন্তু এই গুটিকেটা প্ৰবলেম কেনেকৈ কিডনি প্ৰবলেমৰ লগত এছ'চিয়েট হৈ আছে আৰু কিডনি ডিজিজ বা ক্ৰনিক কিডনি ডিজিজ বা সিকেডি হলে আসলতে কি ভুল মানুহে কৰি আছে আসলতে আমি কিহতহে আসলতে গুৰুত্বটো দিব লাগে মই ডায়েটিচিয়ান চায়নিকা শৰ্মা আজি গুটেইবোৰ কথা ডিটেইলছত বুজাই কম প্ৰথমতে যেতিয়া সিকেডি হয় তেতিয়া এটা মানে কমন মানুহৰ মনত ভুল ধাৰণা আছে যে ক্ৰিয়েটিনিন বাঢ়িছে কিডনি এফেক্ট হৈছে সিকেডি হয় কিন্তু কিডনিৰ বহুত ধৰণৰ ৰোগ আছে বা কন্ডিশনছ আছে য'ত সিকেডি আমাৰ ক্ৰিয়েটিনিনটো বাঢ়ি থাকে ক্ৰনিক কিডনি ডিজিজটো এটাহে হয় লগতে আপোনাৰ একিউট কিডনি ইনজুৰি আছে বা আপোনাৰ গ্লোমেৰুলোনেফ্ৰাইটিছ আছে বা নেফ্ৰটিক সিনড্ৰোম নেফ্ৰাইটিছ সিনড্ৰোম তাৰে কেইটামান সাব ভাগ আছে আৰু লগতে কেইটামান সেকেন্ডাৰী প্ৰবলেমে থাকে যিহৰ কাৰণে আমাৰ ক্ৰিয়েটিনিনটো বাঢ়ি যাব পাৰে কিন্তু সব যে আমাৰ সিকেডি বুলি কম হেতু নহয় আৰু হেতু প্ৰথম ভুল সেকেন্ড ভুলটো হ'ল যে বহুত মানুহে প্ৰটিনটো একেবাৰে বন্ধ কৰি দিয়ে বা কমাই দিয়ে আৰু লগতে লগালগ আমাৰ পটাছিয়াম থকা খাদ্যবোৰ কমাই দিয়ে বা বন্ধ কৰি দিয়ে কিন্তু আসলতে ৰিপৰ্টছবোৰে ক'ব আপোনাৰ কোনটো আপোনাৰ কিডনি কন্ডিশন আছে আপোনাৰ ৰিপৰ্টৰ কমপ্লিট যেটো কিডনি ফাংচন টেষ্ট আছে ইলেক্ট্ৰোলাইটছবোৰ ইজিএফআৰ লিভাৰ ফাংচন সব চাই মেলি পেলাইহে আমি ক'ব পাৰিম যে আসলতে আপুনি প্ৰটিন কিমান ৰেষ্ট্ৰিক্ট কৰিব লাগে আৰু পটাছিয়াম থকা বস্তু আসলে ৰেষ্ট্ৰিক্ট কৰিব লাগে নে নালাগে কাৰণ এই ভুল ধাৰণাটো কাৰণে বহুত মানুহে যিসকলে মোৰ ওচৰত ডায়েট ল'ব আহিছে আৰু যেতিয়া মই সময় পাওঁ ফোন কৰিবলৈ যে কেনেকুৱা পাইছে কমিছে নে ভাল হৈছে নে অকমান তেতিয়া প্ৰায় শুনিবলৈ পাওঁ কাৰণ তেখেতসকলে বহুত ড্যামেজ অৱস্থাত আহে আৰু যেতিয়া খবৰ লওঁ প্ৰায় 30 to 40% মানুহে কয় যে আমাৰ ডায়ালিসিস ষ্টাৰ্ট হ'ব বা ডায়ালিসিস ষ্টাৰ্ট হৈ গৈছে কাৰণ তেখেতসকলে এটাই ডাঙৰ ভুল কৰিছে যে গুৰুত্বটো ক'ত দিয়ে যে ক্ৰিয়েটিনিনটো কমাবৰ কাৰণে বা আমাৰ প্ৰটিন কমাব লাগে মই যদিও কণী দিছো বা কিছুমান হেলদি প্ৰটিনছ কিছুমান দিছো বা হেলদি ফেটছ দিছো হেবোৰ ফলো নকৰি পেলাই কি খাব নালাগে আৰু কি আসলতে উৰিয়া কথাবোৰ শুনি পেলাই ফলো কৰে হেবোৰ কৰি থকা কাৰণে আসলতে বস্তুটো কন্ট্ৰোল হে নহয় আৰু সেই কাৰণে বেছিকে ড্যামেজ হৈ গৈ আছে কিন্তু আমাৰ যেতিয়া সিকেডি হয় বা কিডনি এফেক্ট হয় তেতিয়া আমাৰ প্ৰপাৰ যেটা কিডনি ফাংচন টেষ্ট কৰে তাত আপোনাৰ ইউৰিয়া আপোনাৰ অমোনিয়া আপোনাৰ ক্ৰিয়েটিনিন আৰু লগতে ইউৰিক এসিড আৰু অন্য প্যাৰামিটাৰ্স কেইটামান থাকে এই গুটেই কেবিট আমাৰ কন্ট্ৰোল কৰিব লাগিলে অকল যে আমি খাদ্য খাব নালাগে কিছুমান বস্তু যিবোৰ প্ৰটিন জাতীয় বা পটাছিয়াম জাতীয় বস্তু যে বন্ধ কৰিব তেনেকুৱা নহয় আমি বেছি গুৰুত্ব দিব লাগে যে আমাৰ এই গুটেই কেবিট ইউৰিয়া অমোনিয়া এই কোৰ পৰা ষ্টাৰ্ট হৈছে কেনেকে তাৰে মেটাবলিজমটো আমাৰ বেয়া হৈছে সেই সোর্সটো সেই ৰুট কজটো আমি আসলতে আমি কন্ট্ৰোল কৰিব লাগে সেই ৰুট কজটো কৰ পৰা আহে হেতু মই এটা ধুনিয়াকে বুজাই আছো প্ৰথমতে অমোনিয়া কি হয় অমোনিয়াটো আসলে ন্যাচাৰালি আমাৰ প্ৰডিউস হয় আমাৰ বডিত কিন্তু আমাৰ বডি টিস্যুছৰ পৰা আমাৰ কিছুমান স্পেসিফিক মেটাবলিজম হয় এমাইনো এসিড মানে কি আগৰ কিছুমান মই ভিডিওত কৈছিল মই কণী কুহুমৰ যেটো ভিডিও আপোনালোকে ধুনিয়া ভাইৰাল কৰি দিছিলে সেই ভিডিওটোতে মই কৈছিলো যে এমাইনো এসিড কি হয় যে প্ৰটিন যিবোৰ আমি পাওঁ খাদ্যৰ পৰা এমাইনো এসিড মিলি পেলাই জয়েন হৈ পেলাই প্ৰটিন ফৰ্ম হয় স্পেসিফিক কিছুমান এমাইনো এসিড লগতে ইম্পৰ্টেন্ট কিছুমান মিনাৰেল যেনে জিংক আৰু কিছুমান এনজাইমছ মিলি পেলাই আমাৰ অমোনিয়াটো আমাৰ মেটাবলাইজ হৈ যায় আৰু অমোনিয়াটো তেনেকে ফৰ্ম হয় এতিয়া অমোনিয়াটো কৰ পৰা আহে অকল যে বডি টিস্যুছত হয় তেনেকুৱা নহয় আমাৰ পেটৰ নাড়ীত আমাৰ ইন্টেষ্টাইনত আমাৰ যিবোৰ ব্যাড বেক্টেৰিয়া আছে গুড বেক্টেৰিয়া আছে সেই বেক্টেৰিয়াছবোৰ বহুত পৰিমাণৰ অমোনিয়া ফৰ্ম কৰে সেই কাৰণে যদি আপোনাৰ গাট হেলথ যদি ভাল নহয় খুব বেছি যদি কনষ্টিপেশন আছে আপোনাৰ যদি পেট সাফা নহয় তেতিয়াহলে হেতু প্ৰথম আমি ঠিক কৰিব লাগিব পেট যেতিয়া সাফা হৈ যাব ভালকে আপোনাৰ অমোনিয়া বহুত বেছি পৰিমাণৰ অমোনিয়া আপোনাৰ যে বডিত বাঢ়ি গৈ থাকে হেতু আপোনাৰ ধুনিয়াকে কমি যাব সেই কাৰণে গাট হেলথটো ফাৰ্স্ট আমি ইম্পৰ্টেন্স দিব লাগিব নেক্সট আমাৰ ইম্পৰ্টেন্টটো হ'ল যে ইউৰিয়াটো কেনেকৈ ফৰ্ম হয় আমাৰ অমোনিয়া আৰু ইউৰিয়া যেটো এটা সাইকেল হয় সেই সাইকেলটো বা হেতু যেটো মেটাবলিজম হয় তাত হেল্প কৰা কিছুমান ইম্পৰ্টেন্ট এনজাইম আছে এনজাইম কি হয় এনজাইম মানে আমাৰ ধৰা সৰু বাচ্চা এটা ডাঙৰ চিৰিত এটাত উঠিব খুজিছে তলৰ পৰা ওপৰলৈ কিন্তু উঠিব পৰা নাই এতিয়া আপুনি চাই আছে আপুনি সেই হেল্প কৰিব খুজিছে যেটা বাচ্চাটো গৈ পেলাই আপুনি উঠাই দিলে সেই আপুনি যেটো হেল্প কৰি দিলে কামটো কৰিব কাৰণে সেই কামটো যোনে কৰে যেটো বস্তু কৰে হেতু হল এনজাইমছ আৰু সেই ইম্পৰ্টেন্ট এনজাইমছবোৰ যেটো আমাৰ ইউৰিয়াৰ যেটো আমাৰ মেটাবলিজমত আছে সেইবোৰ আমাৰ সব লিভাৰত আছে বুজি পালে
গুৰুত্ব ক'ত দিব লাগে আমাৰ যদি আমাৰ কিডনি প্ৰব্লেম আছে আমাৰ লিভাৰটোহে সুস্থ কৰি ৰাখিব লাগে লিভাৰৰ যদি ফেট জমা হৈ আছে বা চিৰটিক হৈ আছে বা ষ্টিটোহেপাটাইটিছ বুলি কয় বা যেটো আমাৰ ফেটি লিভাৰ আছে হেপাটোমেগালি আছে এই গোটেইবোৰ যদি লিভাৰ কণ্ডিশ্যনছ যদি আমাৰ প্ৰব্লেম হৈ আছে আৰু বহুতে চাই যে লিভাৰ ফাংচন টেষ্ট কৰি পেলাই আমাৰ যদি লিভাৰ এনজাইম যদি SGOT SGPT যদি আমাৰ বাঢ়া নাই আমাৰ ঠিকে আছে তেনেকুৱা নহয় যদি আমাৰ লিভাৰৰ যদি ফেট বেছি আছে তেতিয়াহ'লে আমাৰ লিভাৰৰ ফাংচনটো আমাৰ কমি গৈ থাকে আৰু খাদ্য যদি ইমবেলেন্স হৈ থাকে খুব বেছি যদি বাহিৰা ফেটি বস্তু বেছি যদি সুগাৰী বস্তু বেছিকৈ যদি ফল-মূল খায় সেইবোৰ সব মিলি পেলাই আপোনাৰ লিভাৰৰ যেটো মেটাবলিজম হয় যেটো ফাংচন হয় সেইটো আপোনাৰ ইম্পেয়াৰ্ড হৈ যায় তেতিয়া গোটেইবোৰ মিলি পেলাই আপোনাৰ আমোনিয়া ইউৰিয়া ইউৰিক এসিড সব আপোনাৰ এফেক্ট হৈ যাব আৰু এইফালে ডায়াবেটিস থাকিলেও নাথাকিলেও যেতিয়া আপোনাৰ অন্য যেবোৰ প্যাৰামিটাৰ্স থাকে সেইবোৰ যদি ইমবেলেন্স হৈ যায় অটোমেটিক্যালি আপোনাৰ ক্ৰিয়েটিনিনটো এফেক্ট হৈ যায় সেইকাৰণে আমাৰ যেতিয়া সিকেডি বুলি কয় আসলে অকল যে সিকেডি হ'ব তেনেকুৱা নহয় যেতিয়া আপোনাৰ গম পাব যে আপোনাৰ ক্ৰিয়েটিনিন বাঢ়ি আছে কি খাব নালাগে আৰু কি খাব লাগে সেই যে লিষ্টখন লাগে যে টু ডু এণ্ড নট টু ডু সেই লিষ্টখনতকৈ বেছি আপোনালোকে কোৱালিফাইড ডায়েটিচিয়ানক কনসাল্ট কৰিব ৰেডিমেড যদি ডায়েট পায় সেইখন নহয় লগালগ আপোনালোকে বিচাৰিব বা ডক্টৰকে সুধিব কোন কোৱালিফাইড ডায়েটিচিয়ান আমি কনসাল্ট কৰিম কিন্তু তাতেও এটা ডাঙৰ ভুল মানুহে কৰি আছে কাৰণ আজিকালি সোশ্যাল মিডিয়াত কিছুমানে নিজকে ফিটনেস কোচ হৈ পেলাই এই 3 মহীয়া 4 মহীয়া কিছুমান কোৰ্স কৰি পেলাই 6 মহীয়া কোৰ্স কৰি পেলাই নিজকে নিউট্ৰিশনিষ্ট বুলি কৈ দিয়ে বা স্পৰ্টছ নিউট্ৰিশনিষ্ট বুলি কয় কিন্তু যিবোৰ বস্তু BSc নিউট্ৰিশন MSc নিউট্ৰিশন 3-5 বছৰ 6 বছৰ যিবোৰে পঢ়ে হস্পিটেল এক্সপেৰিয়েন্স থাকে আৰু যিসকলে আমি যিবোৰ আপডেট হৈ থকা আমাৰ ফিল্ডত এটোৱে আমাৰ এক্সপাৰ্টিজ হয় আমি লেটেষ্ট মেডিকেল ৰিসাৰ্চ যিবোৰ হৈ আছে সায়েন্স তো সদায় চেঞ্জ হৈ থাকে দৰব যেনেকৈ চেঞ্জ হৈ থাকে নতুন নতুন ৰিসাৰ্চবোৰ আহি থাকে বেমাৰ আগতে কেইটামানহে আমাক সিকেডি বুলি কৈছিল কিন্তু আজিকালি বহুত ধৰণৰ ফৰ্মছ আৰু তাৰে সাব ফৰ্মছ কিছুমান থাকে এইবোৰ আমি যেতিয়া বুজি পাম সেইবোৰ কেনেকৈ কোনটো ব্লাড ৰিপৰ্টৰ লগত ৰিলেটেড হৈ আছে ডায়েটত আসলতে যিকেইটা আপোনাৰ প্ৰপাৰ মেটাবলিজমটো ঠিক কৰিব কাৰণে যদি সিকেডি থকা কাৰণে যদি জিংক জাতীয় বস্তু আপোনাৰ ডায়েটৰ পৰা আহা নাই তাৰ অল্টাৰনেটিভ ক'ৰ পৰা আমি জিংকটো দিব পাৰিম এইবিলাক সব অকল কোৱালিফাইড ডায়েটিচিয়ানহে বুজাব সেইকাৰণে কোৱালিফাইড ডায়েটিচিয়ানকহে সদায় কনসাল্ট কৰিব গোটেইবোৰ প্যাৰামিটাৰ্স চাব আপোনাৰ যদি ফ্যাটি লিভাৰো আছে কোৱালিফাইড ডায়েটিচিয়ানকে কৰিব এনেকুৱা নহয় যে শৰ্টকাট চাব যি বস্তু ফ্ৰীতে আপুনি সোশ্যাল মিডিয়াত পাব ফ্ৰীতে পোৱা বস্তু কেতিয়াও কোৱালিটি বস্তু নহয় ফ্ৰীতে আপোনাক কিছুমানে ইন্টাৰমিটেন্ট ফাস্টিং দিব কিছুমানে আপোনাক কিটো ডায়েট কৰিব কিছুমানে XYZ বহুত কিবা কিবি কথা ক'ব স্মুদিজ দিব শেকস দিব পাউডাৰ্স দিব weight lossৰ কাৰণে কিন্তু সেইবোৰ খালে কি হ'ব আপোনাৰ প্ৰপাৰলি আপোনাৰ প্ৰবলেমবোৰটো গুৰিৰ পৰা ঠিক নহ'ব ন সেইবোৰ ওপৰৰ পৰা আপোনাৰ ফেটটো কমা বুলি ক'ব কিন্তু এনেও ইন্টাৰমিটেন্ট ফাস্টিংও যদি কৰে মানুহে অটোমেটিক্যালি মানুহৰ মাসল আৰু বনহে কমি যায় ফেটটো বেছিকৈ কমি নাযায় আৰু হেতু যেতিয়া নৰ্মাল ভাত খোৱা ষ্টাৰ্ট কৰি দিব আকৌ ঘূৰি আহিব সেই কাৰণে সদায় খাদ্য ৰিলেটেড কথা জানিব কাৰণে বুজিব কাৰণে শুনিব কাৰণে সোশ্যাল মিডিয়াৰ পৰা চাব কাৰণে সদায় কোৱালিফাইড ডায়েটিচিয়ানে কৈছেনে নাই আৰু এটো ৰেগুলেশনছ আছে যে কোৱালিফাইড ডায়েটিচিয়ানে কৈছেনে নাই আপুনি চাই ল'ব আৰু যদি কোনোবা কিবা খাদ্যৰ ওপৰত ভিডিও বনাইছেও চাব যে কোৱালিফিকেশন কি হয় BSc নিউট্ৰিশন আছে নে নাই MSc নিউট্ৰিশন আছে নে নাই আৰু হস্পিটেল এক্সপেৰিয়েন্স আছে নে নাই ৰেজিষ্টাৰ্ড বডি কিছুমানৰ যেনেকৈ ডক্টৰৰ যেনেকৈ IMA পৰা কিছুমান ৰেজিষ্ট্ৰেচন থাকে তেনেকৈ ডায়েটিচিয়ানৰো কিছুমান আমাৰ ইম্পৰ্টেণ্ট ৰেজিষ্ট্ৰেচন থাকে সেইবোৰ আছে নে নাই সেইবোৰ সব চাই পেলাইহে কোৱালিফাইড ডায়েটিচিয়ানক কনসাল্ট কৰিব আশা কৰোঁ ভিডিঅ'টো আপোনাক নিশ্চয় হেল্প কৰিব ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ধন্যবাদ